খালে এটা তোৰ কাম ধান্দা নাই নেকি হা তোক কিমান বাৰ ক'ব লাগিব দুই ঘৰক চলিটোৱে কথা নুশুনে এই ভাতটো আকলা আকলাই ভাতটো আহক ৰ সি যে বেছি একটো মাতি কি আহিছা যা তই ওলাই যা এটা কামত ভয় কৰি দিবা নোৱাৰা থাকি লাভ নাই তুই ওলাই যা যা ওলাই যা এনেকে থাকিব লাগিব ওলাই যা 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 নাই বিয়াত তই বিয়াত তই এলি আর ঘৰক এনেকে এটা কথা শুনোৰে ভাই বুলিয়ে দিছি কি কৰবি মই গেলো খেলা খেলবা চলিকেইটাৰ লগত এতিয়া ঘৰৰ পৰা ঘৰত দেউতাই ঘৰটো বান্ধি দিছিল গাঁঠি নেদা আৰু মোক বুলিয়ে দিছি ঘৰৰ পৰা কি কৰবি তাকেতো এতিয়া কি কৰি খাওঁ ঘৰৰ পৰা দিছিলাম সেইটো হয় যাতে হয় যাম আৰু জয় বাওঁ হয় যাম দেই দেউতা ঘৰৰ পৰা যাই যায় কি কৰি তই এটা কাম কৰ সদায় কিবা কাম বেছি নাযায় তই তাকেতো ঘৰত থাকি লাভ নাই আজিকালি দেউতাৰো পইচা পাতি তোৰ হাতত নহয় কি খাবি তই আমি সেই কৰি দিওঁ আমি প্ৰেং ভিডিঅ' কৰোঁ দে কেনে আহাৰ মানে আমাৰ জমনি দে মই কেমেৰাটো ষ্টাৰ্ট কৰোঁতে চলিটো যদি হয় পৰা যোন চলি আহে হয় পৰা তই এতিয়া পানী গিলাচটো মাৰি দিবি তেতিয়া কম আহিছে তোৰ চলিছে ভাই মোক পানী গিলাচটো মাৰি দিয়ে তই ৰাতি ৰাতি মই গাৰ্লফ্ৰেণ্ডে তো মেছেজ ক'ত মেছেজ মাৰিলোঁ মই তই ৰাতি ৰাতি মেছেজ নকৰা কোনে কৈছে তই ৰাতি কেনেকৈ গম পালি ৰাতি ৰাতি বোলে তই কেনেকৈ গম পালি মেছেজ নাথাকা মই কেনেকৈ গম পালি ভাই তোৰ প্ৰেং দে বেয়া দেখি তোক কি লাগে দে ভাই কিনা চাওঁ না তো ভাই গরু সেটা দিছে আমি কবি কি কাম দিবি দে এটা আমি সাকসেসফুলি নহলো এই তো কথা নাই কি বলতে ভাই ভাই গিলা কাম কি করবি আর উপায় তো নাই আর এই ভাই যাও ভাই বহিয়া আহি গৈছে লকডাউন সি অহা নাই নহয় আহিব ৰ গৈছে আহিব দেউতাকে মাতি তই আহিছি দেখোন ভাই তইতো গুৱাহাটীত কাম কৰি আছা সৰু লাগে আমাৰ আৰু এইখিনি নাই কিবা এটা কাম নাথাকে আমাক মই লকডাউনত থাকি যাব পৰা নাই কি কৰি উপায় নাপাওঁ চাওঁ মই লকডাউন কাম দে ভাই চাবি লাগিব দে হ'ব দে বহুৱে ৰ কাম কৰি